নমস্কাৰ, মই কাশ্যপ ফুকন। জীৱনত কোনোদিন মই ফেচবুক লাইভ আহি পোৱা নাই আৰু কেনেকৈ আহে তাকো নাজানো। এতিয়া এজনক সুধি লৈছোঁ যে কেনেকৈ আহে, ফেচবুক লাইভত আহিবৰ কাৰণে কি কৰিব লাগে। চ' তাৰপাছত তেওঁক সুধিহে মই আজি ফেচবুক লাইভত জীৱনত প্ৰথমবাৰৰ কাৰণে আহিলোঁ। আৰু কথাটো হ'ল কি, আজি এনেকুৱা এটা পেণ্ডেমিক চিটুৱেশ্যনত আমাৰ চৰকাৰৰ কিছুমান বিভাগৰ মানুহে কিমান গাফিলতি কৰে, তাৰ কাৰণে মই আজি বহুত মোৰ বেয়া লাগি আছে মনটো। তো সেইকাৰণে মই আপোনাৰ ফেচবুক লাইভত আহিলোঁ। বৰ্তমান মই আছোঁ মোৰ ঘৰৰ সোণাৰী, আপোনাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট হয়। কথাটো হ'ল কি, মোৰ এজন বন্ধুৰ কালি ৰাতিৰ পৰা খুব গা বেয়া। আপোনাৰ কথাটো হ'ল যে তেওঁৰ খুব কালি ৰাতি অলপ পাতলা পায়খানা হৈছিলে, ডায়েৰিয়া নিচিনা হৈছিলে, অলপ গা চাবিলাক বিষ আছিলে। কিন্তু আজি ৰাতিপুৱাৰ পৰা এটা ভীষণ এটা ফোন আহি গৈছিল। তো কথাটো হ'ল কি, আজি ৰাতিপুৱাৰ পৰা তাৰ ভীষণ জ্বৰ হৈছে গাত। সি বিচনাৰ পৰা উঠিব পৰা নাই। লগতে তাৰ আপোনাৰ পায়খানা হৈছে, ক'ভিড-19ৰ কাৰণে যিখিনি চিমটমছ হয় প্ৰায় 2-এটা দেখা দিছে তাৰ ওচৰত। বা ভগৱানে কৰক তাৰ নহওক তেনেকুৱা একো ধৰণৰ বেমাৰ। কিন্তু কথাটো হ'ল কি, তাৰ ইমানেই গা বেয়া যে সি বিচনাত পৰি আছে। মোৰ লগৰ ল'ৰা হয়, খাছ লগৰ ল'ৰা। সি একদম উপায় নাপায় লাষ্টত মোক ফোন কৰিলে। মোক ফোন কৰি ক'লে যে এনেকুৱা এনেকুৱা কথা, তো কি কৰা যায়। মই ক'লোঁ যে তুমি চৰকাৰে দিছে 104 নাম্বাৰটো, তাতে ফোন কৰা। তাতে ফোন কৰিলে তোমাক তেওঁলোকে ৰেছপন্স কৰিব। কিন্তু সি 104 ফোন কৰিলে। তাৰপাছতে 104 মানুহে ক'লে যে আপোনাৰ অলপ পাছত ফোন কৰি আছোঁ, তোমাৰ এড্ৰেছটো দিয়া, বা মই কি কৰোঁ, আমি এইটো ৰেজিষ্টাৰ কৰি থৈ দিওঁ, অলপ পাছত তোমালৈ ফোন যাব, কল আহিব। কিন্তু তালৈ কোনো ধৰণৰ কল নাহিলে এঘণ্টা দেৰিলৈকে। ঠিক আছে, বাৰে বাৰে ফোন আহি গৈছে, সেইকাৰণে ভিডিঅ'টো অলপ খেলি মেলি হৈ গৈছে। তো কথাটো হ'ল কি, তালৈ কোনো ধৰণৰ কল নাহিল 104ৰ পৰা। তাৰপাছত সি তাৰপাছতে ৰ'লে আধা ঘণ্টামান। মই সুধিলোঁ তাক ফোন কৰি পিনে যে তোমালৈ আকৌ কল আহিলনে। সি ক'লে যে এতিয়ালৈকে অহা নাই। তাৰপাছত মই ক'লোঁ যে তুমি আকৌ এবাৰ ফোন কৰা। সি আকৌ এবাৰ ফোন কৰিলে 104ত। তেতিয়া 104য়ে ক'লে যে এটা নাম্বাৰ দিলে পুলিচক ফোন কৰিবলৈ। পুলিচক ফোন কৰিলে। পুলিচে ক'লে যে এইটো তুমি 108ত ফোন লগোৱা, তেওঁলোকে আহি তোমাক লৈ যাবহি ধুনীয়াকৈ। ঠিক আছে, তেখেতে 108ক ফোন কৰিলে। তাৰপাছত 108ক ফোন কৰাৰ পাছত 108ও তেখেতৰ এড্ৰেছটো ল'লে, কিবা কিবি ক'লে যে অলপ পাছত তোমালৈ কল আহিব। কিন্তু কোনো ধৰণৰ কল নাহিল। আৰু এতিয়া 108ত কল লগাইছে, সি ফোন নালাগে তাত। এতিয়া মই তাক বাৰে বাৰে ফোন কৰিছোঁ, সি মাত মাতিব পৰা নাই, একদম লেবেজান হৈছে, ভীষণ জ্বৰ, থাকিব পৰা নাই। সি কাকো জনাবও পৰা নাই। এতিয়া গুৱাহাটীত এতিয়া আমিও নাই, আমি যদি থাকিলোঁ হয় লৈ গুচি গ'লোঁ হয় হস্পিটেললৈ। এতিয়া কথাটো হ'ল কি, চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ছাৰে ইমান কষ্ট কৰিছে, দিনে ৰাতিয়ে ইমান কষ্ট কৰিছে তথাপিও যদি তেওঁৰ বিভাগৰ যদি এইকেইজন মানুহে যদি কামকেইটা যদি কামত যদি গাফিলতি কৰে, তো কেনেকুৱা ধৰণৰ কথা এইটো। আৰু ধৰি লওক এটা আপোনাৰ 104 হওক বা 108 হওক, তেওঁলোকে এইটো ভালকৈ ল'ব লাগে, ৰেছপন্সিবিলিটি তেওঁলোকৰ থাকিব লাগে। যে এজন পেচেণ্টে কৈছে যে ইমান গোটেই বিশ্বত, অকল অসমত বুলি নহয়, গোটেই বিশ্বত ইমান আপোনাৰ কৰোণা পেচেণ্ট হৈ গৈছে। এতিয়া আজি আমাৰ অসমত আজি আকৌ নতুনকৈ 7টা ধৰা পৰিছে, কালি 15টা ধৰা পৰিছে। কিমান ডাঙৰ ঘটনা। ভগৱানে নকৰক তাৰ কৰোণা নহওক। যদি বাই চান্স আপোনাৰ তাৰ এনেকুৱা ধৰণৰ কিবা এটা হৈ যায়, কিমান ডাঙৰ কথা হ'ব। তাৰ ওচৰে পাঁজৰেও বহুত মানুহ থাকে আপোনাৰ। কথাটো তেনেধৰণৰ। তো একেবাৰে উপায় নাপায় মই আজি ফেচবুক লাইভ আহিছোঁ, জীৱনত প্ৰথমবাৰৰ কাৰণে। আৰু তাৰ এড্ৰেছটো হ'ল আপোনাৰ, সি জোনালীত থাকে, জোনালী লখিমী পথ, বাইলেন নাম্বাৰ 2, নবীন নগৰ, হাউচ নাম্বাৰ 5। এইটো এড্ৰেছটো জোনালী লখিমী পথ, বাইলেন নাম্বাৰ 2, নবীন নগৰ, আপোনাৰ হাউচ নাম্বাৰ 5। তো সি মই লাষ্টত উপায় নাপায়, কি কৰোঁ কি নকৰোঁগৈ, কাক জনাওঁ কাক নজনাওঁ। কাক জনাবলৈ এতিয়া লগৰ ল'ৰাক জনাবলৈ বাইকত 2টা যাব নোৱাৰে। ঠিক আছে, আৰু মেক্সিমাম ল'ৰা আমাৰ যিমান আছিলোঁ লগৰ, আমি চব ঘৰত গুচি আহিলোঁ। সি উপায় নাপায় আহিব নোৱাৰি, তাতে থাকি আহিল গুৱাহাটীত। খাই বৈ ঠিকেই আছিল, কিন্তু বৰ্তমান তাৰ এনেকুৱা হৈ গৈছে, ক'ব নোৱাৰি। ধৰি লওক যেনেকুৱা ধৰণৰ তাৰ চিমটমছবিলাক দেখা দিছে, ভীষণ জ্বৰ, তাৰ ডিঙিটো শুকাই গৈছে পূৰা, গাৰ বিষ, পাতলা পায়খানা হৈছে। চৰকাৰেতো আমাক টিভিত সেইবিলাক কথাই কৈ আছে যে এনেকুৱা যদি চিমটমছ দেখা দিয়ে 104ত ফোন কৰিবা। 104ত ফোন কৰিলে আপোনাৰ তেওঁলোকে ৰেছপন্স কৰি আহি পিনে আপোনাক লৈ যাব তেওঁক। কিন্তু এতিয়ালৈকে তেওঁক কোনো ধৰণৰ ৰেছপন্স দিয়া নাই। মই ক'লোঁ তাক, তুমি এটা ফেচবুক লাইভ আহি দিয়া নহ'লে। সি ক'লে যে সেইটো অৱস্থাটো নাই, ফেচবুক লাইভত আহিব পৰা অৱস্থাটো নাই, বিচনাত পৰি আছে। এতিয়া ওচৰৰ মানুহো কোনো গম নাপায় যে তাৰ কি হৈছে। সি দৰ্জা খুলি ওলাই আহিব পৰা নাই, এনেকুৱা অৱস্থাত পৰি আছে সি। চ' মই মোৰ সকলো বন্ধু, অসমবাসী ৰাইজ, যোনে যোনে মোৰ ফেচবুক ধৰি লওক লাইভটো চাই আছে বা পিছলৈ চাব, আজিৰ ভিতৰত আপোনালোকে যিমান পাৰে এইটো হিমন্ত বিশ্ব শৰ্মা ছাৰ হওক বা যোনেই হওক, প্ৰশাসনৰ মানুহক টেগ কৰি দিয়ক। তাক অতি শীঘ্ৰে
এটা COVID-19 সি মোক নিজেও কৈছে যে COVID-19 এটা টেষ্ট এটা মানে কৰিব লাগিছিল, যে কৰোণা হ'বও পাৰে নেকি বা নহ'বও পাৰে, ভগৱানে কৰক নহওক, যদি কিজানি হৈ যায় তেতিয়া বহুত ডাঙৰ কথা হ'ব। আৰু প্ৰথম অৱস্থাত ধৰা পৰিলে এইটো কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া বিষয় নহয় চাগে, আমি বৰ্তমানলৈকে জনামতে। কিন্তু ধৰি লওক সেয়াই, যিমানে পাৰে বস্তু শ্বেয়াৰ কৰি দিয়ক। তেখেত মোৰে লগৰ, নামটো নজনাওঁ এতিয়া, আমাৰ সকলো বহুতে চিনি পায় তেওঁক, তেখেতে বৰ ধুনীয়া গান গায়, নামটো নজনাওঁ এতিয়া, কিন্তু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ, থেংক ইউ, জয় অসম।